মোবাইলত ব্যস্ত পুৰা বাইদেউ হাই এটা দি দিয়া পঢ়া শুনা হেৰি নহয় পঢ়া শুনা ধান্দা নাই আৰু 28 তাৰিখৰ পৰা এক্সাম না সদায় পঢ়িম সদায় পঢ়িম এইবোৰ ৰেকৰ্ড কৰি থৈছোঁ পিছত মানে মই তোক দেখুৱাম তই যে মাৰ্কছকেইটা যেতিয়া কম পাবি তেতিয়া যিদিনাখন ৰিজাল্টটো দিব গম পাইছ নাই সেইদিনাখন তাৰমানে মই এইকেইটা ভিডিঅ' তোক দেখাম তই কি কৰি আছিলি মানে সময়বোৰ কেনেকৈ নষ্ট কৰি আছিলি গম পালি সেইটো কথা সেইকাৰণে তুলি থৈ দিছোঁ এয়া আজি সন্ধ্যা লগা আজি যিহেতু শিৱৰাত্ৰি অকণমানকৈ মানিছোঁ এয়া কল জাহাজী কল চেনি কল এয়া তামোল পাণ দৈ তাৰপিছতে পূজাৰ সামগ্ৰী আৰু এয়া পিঠাগুড়ি এয়া ঘোল বনাবলৈ থৈছোঁ মানে ভাং দি পেলাই যে বনায় কি বুলি কয় জানো এয়া আৰু এয়া আৰম্ভ কৰিছোঁ আজি মাও নাই ঘৰত গতিকে শৰাই মই সজাব লাগিব আৰু এয়া আজি পূৰা ঘৰুৱা ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধিছোঁ আৰু নিয়ম কৰিছোঁ যিহেতু শৰাই সজাব লাগিব আৰু তেতিয়াহ'লে ব্লগটো অলপ পিছলৈকে চাই থাকোঁ আহক এইফালে আকৌ এয়া মানুহজনে এয়া ভোগ বনাই আছে মই যে আপোনালোকক কৈ দিছিলোঁ আৰু আপোনালোকে বাৰু এটা কমেণ্ট কৰি জনাবচোন বাৰু আপোনালোকৰ ফালে এইভাগ ভোগ মতা মানুহে বনায় নে মাইকী মানুহে বনায় আমাৰ ফালে আকৌ মতা মানুহে বনোৱাৰ নিয়ম আছে মাইকী মানুহে যিহেতু চুব নাপায় বুলি কয় আৰু সেইকাৰণে আমি চোৱা নাই আৰু তেওঁ বহুত নিয়ম কৰি পেলাই এইখিনি কৰিছে গা পা ধুই এইফালে আকৌ মই শৰাইৰ কাৰণে তামোল ৰেডি কৰোঁতে দেখিছে তামোলৰ যি দাম তাতে আকৌ তামোল গেলা তামোল এইটো নহ'ব আকৌ বেলেগ এটা এতিয়া কাটিম বাকী এনেদৰে আৰু এয়া আৰম্ভ কৰোঁতে কৰি লৈছোঁ গোটেইখিনি তাৰপিছতে শৰাই এভাগ দি পেলাই নাম গালোঁ গোসাঁইঘৰতে আৰু তাৰপিছতে আমাৰ যিহেতু ওপৰতে এখন হোষ্টেল আছে সৰুকৈ আৰু তাহাঁতকো সেই প্ৰসাদখিনি ভাল দি থৈ আহোঁগৈ বুলি ভাবিলোঁ আৰু এয়া এগৰাকীকৈ মই প্ৰসাদ দিবলৈ আহিছোঁ আৰু তাহাঁতেও বহুত মানে ভাল পায় আৰু প্ৰসাদ খাবলৈ পালে বাৰু যিয়ে নহওক এয়া এইখিনি দি মেলি আজৰি হোৱাৰ পাছতে এয়া গোটেইখিনি ভঙালোঁ তাৰপিছতে আহি আৰু আজি ৰাতিলৈ আমাৰ যি খিচিৰি চলিছে আপোনালোকৰ ফালে কি চলিছে জনাব দেই আৰু যদি মোৰ ভিডিঅ'সমূহ চাই পেলাই ভাল পাইছে আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব দেই আৰু মৰম দিব আৰু এয়া চাৰিওফালে ধূনা ঘূৰাই দিছোঁ আৰু মৰম দিব বাকী সকলোৰে ভাল হওক শিৱৰাত্ৰি আপোনালোকৰ কেনেকৈ গ'ল জনাব আজি মোৰ দিনটো এনেকৈ গ'ল থেংক ইউ লাভ ইউ অল